অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। সমগ্ৰ অসমবাসী ৰাইজক মই সেৱা জনাইছো। আশা ৰাখিছো ভোগালীয়ে অসমৰ সমাজ জীৱনলৈ শান্তি, সমৃদ্ধি আৰু সমন্বয় কঢ়িয়াই আনিব। ভোগালী বিহু সমৃদ্ধিৰ প্ৰতীক। ভোগালী বিহুৱে কৰ্ম সংস্কৃতি আৰু সমন্বয়ৰ বাৰ্তা প্ৰতিফলিত কৰে। গতিকে আমি আশা ৰাখিম এই ভোগালীয়ে অসমৰ সমাজ জীৱনলৈ শান্তি, সমৃদ্ধি, সমন্বয় আৰু উৎপাদনশীলতা কঢ়িয়াই আনিব। আমি সকলোৱে মেজিৰ কাষত থিয় হৈ সমাজ জীৱনৰ অসূয়া, অপ্ৰীতি, সাম্প্ৰদায়িকতা, বিভিন্ন ধৰণৰ সমস্যাৰাজি যাতে অসমৰ সমাজ জীৱনৰ পৰা শেষ হৈ যায়, তাৰ কাৰণে আমি সকলোৱে আশা ব্যক্ত কৰিছো। তাৰ লগে লগে মেজিৰ কাষত থিয় হৈ আমি সকলোৱে আহক সংকল্প লওঁ স্বাভিমানী অসম প্ৰতিষ্ঠা কৰাৰ, এখন শক্তিশালী, বিদেশী মুক্ত, শংকাহীন, সমৃদ্ধিশালী অসম যাতে আমি সকলোৱে প্ৰতিষ্ঠা কৰিব পাৰো, তাৰে আমি